অ' ককা কলৈ যোৱা? ময়ো যাম, মোকো লৈ যোৱা না। মই নামঘৰলৈ যাওঁ। আজি মাধৱদেৱৰ তিথি নহয়, সেই উপলক্ষে নামঘৰত আজি নামভাগ পাতিছে। মাধৱদেৱৰ তিথি? মাধৱদেৱ কোন ককা? মাধৱদেৱক হ'বলা চিনি নাপাওঁ। মাধৱদেৱ হ'ল এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তনৰ এজন মূল হোতা। তেখেতৰ জন্ম হৈছিল 1489 চনৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। তেখেতৰ মাতৃৰ নাম আছিল মনোৰমা আৰু পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা। মহাপুৰুষ মাধৱদেৱক তেওঁৰ গুৰু ভক্তিৰ বাবেই বিশেষভাৱে জনা গৈছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ একমাত্ৰ প্ৰিয় শিষ্য আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ আছিল শাক্তধৰ্মী। বলি প্ৰথাত তেখেতৰ গভীৰ বিশ্বাস আছিল। মহাপুৰুষজনাৰ ভনী জোঁৱায়েক আছিল আকৌ ইয়াৰ বিপৰীত। দেৱী পূজাৰ বিপৰীতে তেখেতে মহাপুৰুষ মাধৱদেৱক শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ ল'বলৈ উপদেশ দিলে। জোঁৱায়েকৰ কথা মতেই মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ গ'ল। প্ৰথমে দুয়োৰে মাজত যুক্তিতৰ্ক আৰম্ভ হ'ল। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেখেতে শংকৰদেৱৰ ওচৰত শৰণ ল'লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। ইয়াৰ পিছত শংকৰদেৱে গুৰি ধৰা এক শৰণ ধৰ্মক আগুৱাই নিবলৈ তেখেতে বহুতো সাহিত্য চৰ্চা কৰিলে। তাৰে ভিতৰত অন্যতম হ'ল বৰগীত, ভটিমা, নাট ইত্যাদি। তেখেতে 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলিও প্ৰবাদ আছে। 1596 চনৰ কোচবিহাৰৰ ভেলা সত্ৰ নামে ঠাইত এইজনা মহান পুৰুষৰ মৃত্যু হয়। এতিয়া চিনি পালি নহয়, এতিয়া যাওঁ ব'ল, নাম ভাঙিবই হ'ল চাগে।